পুনৰ এটি মিনি ভ্লগলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আজি মানে ঔ খাবলৈ ওলাইছোঁ। ঔকেইটা অলপ মানে চৰাই খাইছে ৰাতি, কিন্তু এইকেইটা বেয়াখিনি কাটি ভালখিনি খাব পৰা যাব। আজি ভাগ্যই বেয়া, প্ৰথম কাটোতেই চিটি গ'ল। আৰু ইয়াক কাটি আছোঁ মই গোটেইখিনি কটা হ'ল। এতিয়া সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ আপোনালোকক। আৰু এয়া দিছোঁ কৰ্দৈ দুটা কাটি, আৰু লগতে দিছোঁ কেইটামান বগৰী। তাৰপিছত এইখিনি গোটেইখিনি ধুই লৈছোঁ টেপত। ধুই মেলি আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। ঔটেঙা খোৱাটোৱে বহুত সহজ, কিন্তু মেহনত কৰোঁতে বহুত সময় লাগে। বাৰু ঔটেঙা খাই কোনে কোনে ভাল পায় কমেণ্ট এটা কৰি জনাবচোন। মই কিন্তু বহুতেই বেছি ভাল পাওঁ। কাৰোবাৰ যদি ঔ খাবলৈ মন যায় মোক কণ্টেক্ট কৰিব, মই আপোনালোকক ঔ খুৱাম। তাৰপিছত এইখিনি ধুই মেলি লৈ আনিলোঁ। তাৰপিছত ইয়াত 2 মুঠা ধনিয়া কাটি দিছোঁ, আৰু ইয়াৰ মিক্সি বাতিটো উলিয়াই লৈছোঁ। তাৰপিছত ইয়াত কেইডোখৰমান আৰু ধনিয়া দি লৈছোঁ প্ৰথমতে। তাৰপিছত মিক্সিতে গ্ৰিং কৰি দিলেই হৈ যাব। আৰু ইয়াৰ মিক্সিত চলাই দিছোঁ ঔখিনি। হৈ আছে ৰ'ব, অলপ সময় ধৈৰ্য ধৰক গাইজ, অলপ সময়। তাৰপিছত এই ঔখিনি গোটেইখিনি মিক্সিত খুন্দি লোৱা হৈ গ'ল। তাৰপিছত ইয়াত অকণমান দিছোঁ নিমখ, আৰু তাৰ ওপৰত অলপমান দিছোঁ মিঠাতেল। তাৰপিছত গোটেইখিনি সানি লৈছোঁ। এতিয়াৰ পৰা আপোনালোকৰ জিভাৰ পানী পৰিছে ন? তাৰপিছত আপোনালোকক দেখুৱাবৰ কাৰণে ইয়াক অকণমান কলপাতৰ ওপৰত সজাই ল'লোঁ। কেনেকুৱা লাগিছে ঔখিনি আপোনালোকক এটা কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু খাওঁ খাওঁ লাগি আছে দেই, আপোনালোকক বেছি সময় দেখুৱাই থাকিব নোৱাৰোঁ। খাব লাগে, এতিয়া খোৱা মেইন। আৰু এতিয়া বৈ ঔবিলাক ভগাই দি আছে কলপাতে সকলোৰে। আৰু যোনখিনিয়ে বেছি সোনখিনিয়ে মোৰ, কাৰণ মই কাটিছোঁ যে। এনেই কৈছোঁ দেই, ইমান স্বাৰ্থপৰ নহয় মই। এতিয়া কেনেকুৱা হৈছে টেষ্ট কৰিছোঁ আহে কথা আকৌ। ৱাও, কি ধুনীয়া হৈছে। বাৰু আজি মিনি ভ্লগটো ইমানখিনিয়ে। যদি চাই ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।